বিপিএফে আজিৰ দিনত এটা ডাষ্টবিনৰ দৰে এটা ৰূপ লৈছে আৰু সেই ডাষ্টবিনটো যোৱাকালিও কৈছো মই বিপিএফ এটা ডাষ্টবিনৰ এটা দল গতিকে এই দলত যি ব্যক্তিসকলে সাম্প্ৰদায়িক ভাল পায় আৰু যি ব্যক্তিসকলে একতাবাদীটো ভাল পায় দুৰ্নীতিটো ভাল পায় আৰু বিশেষ কৰি জাতীয়তাবাদী যিবিলাকে দল আছে তেখেতসকলে যেহেতু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চিন্তাধাৰাৰে সকলোকে লৈ চলা যি আমাৰ চৰকাৰ सबका साथ सबका विकास সেই মন্ত্ৰটো সকলোৱে ভাল নাপায় গতিকে তেখেতসকলে আবেগেৰে বহুত বস্তু ডাষ্টবিনত পেলাইছে আৰু অনাগত সময়ত চাব আমাৰ এই মছলপুৰ অঞ্চল বুলি নহয় বৃহত্তৰ বিটিআৰত বিপিএফ শূন্য হ'বলৈ গৈ আছে ইয়াৰ পৰিমাণ আমি অলৰেডি পাইছো কাৰণ আমাৰ যি যুঁজ আছিলে হেতু কোনোবা দলৰ লগত যুঁজ নাছিলে আমাৰ যুঁজ আছিলে যে বিগত 10 বছৰ ধৰি যি ধৰণৰে এই অঞ্চলত আমাৰ এই ৰাজ্য বাসিন্দাসকল বাস কৰি আছিল এটা সাম্প্ৰদায়িক এটা চিন্তাৰে এটা ৰাজনৈতিক দলৰ লগত আমি সেই পৰিৱেশটো আমি পাইছিলো গতিকে আমাৰ যুঁজটো আছিল সাম্প্ৰদায়িকতা লোৱা যি ৰাজনৈতিক দল আৰু আমি সকলোকে মিলি লৈ যোৱা এটা দলৰ লগত যেনেকৈ আমি এটা অবৰো সংগঠনক আমি হেক কৰি পেলাই ইয়াত নতুন এটা ব্যৱস্থাৰে নতুন ৰাজনৈতিক এটা ৰূপ দিয়াৰ কাৰণে চেষ্টা আছিল ইয়াত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি হাজাৰ হাজাৰ কোটি আমি ইয়াতে ধন্যবাদ জ্ঞাপন কৰিম কাৰণ তেখেতৰ চিন্তাধাৰাৰে আমাৰ যে এই বৃহত্তৰ বড়ো অঞ্চলৰ পৰা তেখেতে আমাৰ বড়ো এজন কেণ্ডিডেট আজি জয়যুক্ত কৰি আমাৰ বড়োৰ যি সন্মান তেখেতে ৰাখিলে আমি তেখেতৰ হাজাৰ হাজাৰ কৰোৰ আমি ধন্যবাদ দিম আমি ইয়াত বিটিচিত সৰু এটা কাউন্সিল আপোনালোকে চালে গম পাব বৃহত্তৰ আমাৰ এনডিএ যে আমাৰ বিজেপি লিডিং এটা এনডিএ যে গোট আছে সেই গোটত ভাৰতত সকলো টিম ইয়াত অলৰেডি সামিল হৈছে যাৰ কাৰণে আজি আকৌ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকৌ এবাৰ প্ৰধানমন্ত্ৰী হৈছে আৰু তেখেতৰ এটাই মন্ত্ৰ সবকা সাথ সবকা বিকাশ আৰু এনডিএৰ এনেকুৱা এটা দল এনেকৈ এটা গোট যোনটো গোট সকলো সুখ দুখ যিকোনো সময়তে তেখেতসকলে এক হৈ পেলাই কাম কৰে ইয়াৰ প্ৰমাণ আগৰ পৰাই তেখেতসকলে দি আহিছে এইবাৰো বিটিচি যি আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে ইয়াত আমাৰ বিজেপি আৰু ইউপিপিএলৰ আৰু এজিপিৰ যে আমাৰ মিত্ৰ জোট এনডিএ এটোৱে গোটত থাকিব আৰু অলৰেডি ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক বহুতবাৰ কৈছে যে আগন্তুক 25 বছৰলৈ আমাৰ যে আমাৰ বিটিআৰ অঞ্চলত যে আমাৰ মিত্ৰতা আছে এজিপি আৰু বিজেপি আৰু ইউপিপিএলৰ এটো থাকিব বুলি তেখেতে কৈছে আৰু আমি বৰ উদ্যমৰে আমাৰ বিজেপিৰ ওয়াৰ্কাৰ সকল আমাৰ ইউপিপিএলৰ ওয়াৰ্কাৰ সকল আমাৰ এজিপিৰ ওয়াৰ্কাৰ সকলে অহা বিটিসি ইলেকশনত বিপিএফক শূন্য কৰাৰ কাৰণে সকলে আজিৰ পৰা কাম শুরু কৰিছে